নমস্কাৰ, মই আজি আমাৰ পৰিৱেশৰ সম্পৰ্কে দুষাৰমান কওঁ বুলি আহিছোঁ। পৰিৱেশৰ সম্পৰ্কে কেইটামান জ্ঞানৰ কথা আলোচনা কৰোঁ বুলি আহিছোঁ। আমাৰ পৰিৱেশৰ কিতাপখনৰ পৰাই আলোচনা কৰোঁ বুলি ভাবিছোঁ। কিতাপখনৰ পৰাই পঢ়ি আপোনালোকক বুজাই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি থ'ব আৰু শ্বেয়াৰ কৰিব। আমাৰ চাৰিওফালে থকা পোহৰ, বায়ু, মাটি, পানী, গছ গছনি, জীৱ জন্তু, মানুহ দুনু এই সকলোবোৰকে লৈ আমাৰ পৰিৱেশ। আমাৰ পৰিৱেশ বুলি ক'লে কি বুজোঁ? আমাৰ চাৰিওফালে থকা পোহৰ, বায়ু, মাটি, পানী, গছ গছনি, জীৱ জন্তু, মানুহ দুনু এই সকলোবোৰকে লৈ আমাৰ পৰিৱেশ। আমাৰ পৰিৱেশ হ'বলৈ সদ্যহতে কি লাগিব? পোহৰ লাগিব, বায়ু লাগিব, মাটি, পানী, গছ গছনি, জীৱ জন্তু, মানুহ দুনু এই সকলোবোৰে লৈ আমাৰ পৰিৱেশটো গঠিত। আপোনালোকে নিশ্চয় বুজিলে আমাৰ পৰিৱেশ বুলিলে কি বুজে। এটা পৰিৱেশৰো ভাগ আছে। পৰিৱেশৰ যেনিবা ফাৰ্ষ্টত মই কওঁগৈ ঘৰুৱা পৰিৱেশ। ঘৰুৱা পৰিৱেশ বুলিলে কি বুজায় আপোনালোকে চাই যাওক। আমাৰ ঘৰ দুৱাৰ, ঘৰৰ চৌহদ, বাগিচা, বাৰীত তামোল পাণ, নাৰিকল, পোহনীয়া হাঁহ পাৰ, গৰু ছাগলী, পুখুৰী, মাছ কাছ, ঘৰৰ মানুহখিনিৰ আচাৰ ব্যৱহাৰ, কাম কাজ এই সকলোখিনি লৈয়ে ঘৰুৱা পৰিৱেশ। ঘৰুৱা পৰিৱেশ বুলি কওঁতে আমি সাধাৰণতে কি বুজোঁ? আমাৰ ঘৰ দুৱাৰ, ঘৰৰ চৌহদ, বাগিচা, বাৰীত তামোল পাণ, নাৰিকল, পোহনীয়া হাঁহ পাৰ, গৰু ছাগলী, পুখুৰীৰ মাছ কাছ, ঘৰৰ মানুহখিনিৰ আচাৰ ব্যৱহাৰ, কাম কাজ এই সকলোখিনি লৈয়ে ঘৰুৱা পৰিৱেশটো গঠিত হৈছে। ঘৰুৱা পৰিৱেশ গঠন হ'বলৈ কি লাগিব? ঘৰ দুৱাৰ লাগিব, ঘৰৰ চৌহদ, বাগিচা, বাৰীৰ তামোল পাণ, নাৰিকল, পোহনীয়া হাঁহ পাৰ, গৰু ছাগলী, পুখুৰী, মাছ কাছ, ঘৰৰ মানুহখিনি আচাৰ ব্যৱহাৰ, কাম কাজ এই সকলোখিনি লৈয়ে ঘৰুৱা পৰিৱেশ। মানে আমাৰ ঘৰৰ চাৰিওফালে থকাখিনি গোটেইখিনি বস্তুকে লৈ আমাৰ ঘৰুৱা পৰিৱেশটো হৈছে। ঘৰুৱা পৰিৱেশটো কি আপোনালোকে নিশ্চয় বুজি পালে। এতিয়া মই কওঁ সামাজিক পৰিৱেশ কি। সামাজিক পৰিৱেশ বুলি কওঁতে আমি সাধাৰণতে আমাৰ ওচৰে পাঁজৰে থকা সমাজখনৰ মানুহ দুনু, ঘৰ দুৱাৰ, সমাজৰ বিভিন্নজনৰ বিভিন্ন ধৰণৰ আচাৰ আচৰণ, বিভিন্ন সামাজিক অনুষ্ঠান যেনে বিদ্যালয়, পুথিভঁৰাল, খেলপথাৰ, যুৱক সংঘ, প্ৰাৰ্থনা গৃহ, ৰাস্তা ঘাট ইত্যাদিক লৈ আমাৰ সামাজিক পৰিৱেশ। আমাৰ সামাজিক পৰিৱেশটো বুলি ক'লে কি বুজোঁ? আমাৰ ওচৰে পাঁজৰে থকা সমাজখনৰ মানুহ দুনু, মানুহৰ ঘৰ দুৱাৰ, সমাজৰ বিভিন্নজনৰ বিভিন্ন ধৰণৰ আচাৰ আচৰণ, বিভিন্ন সামাজিক অনুষ্ঠান যেনে বিদ্যালয়, পুথিভঁৰাল, খেলপথাৰ, যুৱক সংঘ, প্ৰাৰ্থনা গৃহ, ৰাস্তা ঘাট ইত্যাদিক লৈ আমাৰ সামাজিক পৰিৱেশটো গঠিত হৈছে। সামাজিক পৰিৱেশটো কি আপোনালোকে নিশ্চয় বুজি পালে। সমাজৰখনৰ মানুহ দুনু, ঘৰ দুৱাৰ, সামাজিক বিভিন্ন ধৰণৰ আচাৰ আচৰণ, বিভিন্ন সামাজিক অনুষ্ঠান যেনে বিদ্যালয়, পুথিভঁৰাল, খেলপথাৰ, যুৱক সংঘ, প্ৰাৰ্থনা গৃহ, ৰাস্তা ঘাট ইত্যাদি লৈ আমাৰ সামাজিক পৰিৱেশটো গঠিত হৈছে। এতিয়া মই ক'বলৈ লৈছোঁ প্ৰাকৃতিক পৰিৱেশনো কি। প্ৰাকৃতিক পৰিৱেশনো কি এইটো ক'ম, আপোনালোকে চাই যাওক, ভিডিঅ'টো চাই যাওক, স্কিপ নকৰাকৈ ভিডিঅ'খন চাই যাওক। কোনো এখন ঠাইৰ গছ গছনি, নৈ বিল, জান জুৰি বুলি লিখা আছে, কিন্তু জান জুৰি হ'ব লাগিছিলে, পাহাৰ পৰ্বত, হাবি বননি, জীৱ জন্তু আদিৰে সেই ঠাইখনৰ প্ৰাকৃতিক পৰিৱেশ। প্ৰাকৃতিক পৰিৱেশ বুলি ক'লে সাধাৰণতে আমি গোটেইখিনি প্ৰকৃতিৰ বস্তুখিনিকে বুজি পাওঁ। কোনো এখন ঠাইৰ গছ গছনি, নৈ বিল, জান জুৰি, পাহাৰ পৰ্বত, হাবি বননি, জীৱ জন্তু আদিয়ে সেই ঠাইখনৰ প্ৰাকৃতিক পৰিৱেশ।
প্ৰাকৃতিক পৰিৱেশটো হ'বলৈ মানে গছ গছনি নৈ বিল জান জুৰি পাহাৰ পৰ্বত হাবি বন জীৱ জন্তু আদি সেই ঠাইখন মানে যিকোনো সেইখিনিত মানে একেলগতে আমি প্ৰাকৃতিক পৰিৱেশ বুলি বুজোঁ। নমস্কাৰ, আজি মোৰ পৰিৱেশৰ সম্পৰ্কে দুটামান জ্ঞান আপোনালোকক বুজালোঁ। ইয়াত কিবা ভুল হ'লে আপোনালোকে আঙুলিয়াই দিলে ভাল আছিলে। ধন্যবাদ। মোৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ।